নমস্কাৰ তোমালোক সকলোকে প্ৰবীণলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ইংলিছ গ্ৰামাৰ বিষয়টোৰ ওপৰত আৰু ইংলিছ গ্ৰামাৰ যিটো আমাৰ পাৰ্টছ অফ স্পীচ নামৰ যিটো টপিক আছে আমি তাৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ। অসমীয়াত ইয়াক কি বুলি কোৱা হয়? পদ বুলি কোৱা হয়। আৰু আমি নিশ্চয়কৈ জানো যে পদৰ যিখিনি অসমীয়াৰ যিটো ডেফিনেশ্যন আৰু ইয়াক কেইভাগত ভাগ কৰিব পাৰি আমি নিশ্চয়কৈ জানো, আৰু সেই কথাখিনিকে আজি আমি ইংলিছ গ্ৰামাৰত আমি পঢ়িব ওলাইছোঁ। কিন্তু ইংলিছ গ্ৰামাৰত কি হয়, ইয়াৰ ভাগ আমি তাতকৈ অসমীয়াতকৈ বেছিকৈ পাওঁ। ভিডিঅ'টোলৈ নাবাঢ়োঁতে এটা কথা কৈ থ'ব বিচাৰিছোঁ যে মই বহুদিন ধৰি যিখিনি মোৰ অনলাইন ছেশ্যন চলি আছিলে, যে ধৰা গ্ৰামাৰেই হওক বা বাকী যিখিনি জিকে ভিডিঅ' আছিলে, মই সেইখিনি আপলোড কৰিব পৰা নাই, কাৰণ অলপ অফলাইন ক্লাছ চলি থকাৰ বাবে মই টাইমটো মেনেজমেণ্ট কৰিবলৈ বিশেষ অসুবিধা হৈ আছে। আৰু কিন্তু মই এতিয়া চেষ্টা কৰি আছোঁ যাতে তোমালোকেও সেই ক্লাছখিনি ভালদৰে সময়মতে মই দিব পাৰোঁ। গতিকে দেৰি নকৰাকৈ আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। গতিকে চোৱা যে পাৰ্টছ অফ স্পীচনো কি? এতিয়া চোৱা যে এই শব্দটোৰ পৰাই, এই শব্দখিনিৰ পৰাই চোৱাচোন যে আমি ইয়াৰ মিনিংটো আমি কেনেকৈ উলিয়াব পাৰোঁ। যে স্পীচ মানে হৈছে কি? স্পীচ মানে হৈছে বাক্য। ঠিক আছে। পাৰ্টছ মানে কি? অংশ, অৰ্থাৎ বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটো অংশকে বা বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে আমি কি বুলি ক'ব পাৰোঁ? পাৰ্টছ অফ স্পীচ বুলি ক'ব পাৰোঁ। ইয়াৰ অৰ্থটো সেইটো নহয় জানো যে পাৰ্টছ অফ স্পীচ, যে কোনো এটা বাক্যৰ কি অংশ, যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দক বা বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো বাক্যৰ যিবোৰ অংশ আছে সেই অংশবোৰকে আমি কি বুলি কওঁ? পাৰ্টছ অফ স্পীচ বুলি কওঁ। ঠিক আছে। এতিয়া চোৱা, মই ইয়াৰ যিটো ডেফিনেশ্যন আছে অসমীয়াত চোৱা যে কি আছে, যে ই হৈছে শব্দৰ শ্ৰেণী, চোৱা, যিবোৰ বাক্যত প্ৰকাশ হোৱা বা বাক্যত ব্যৱহাৰ হোৱা ভিত্তি অনুসৰি ইয়াক চিনাক্ত কৰা হয়। বাক্যত প্ৰতিটো অংশই কিবা এটা ধৰণে কি হৈ থাকে? প্ৰকাশ হৈ থাকে, কিবা প্ৰকাশ কৰিব বিচাৰে, আৰু সেই প্ৰকাশ হোৱা ভিত্তি অনুসৰি আমি কি কৰোঁ? আমি ইয়াক চিনাক্ত কৰোঁ। বুজি পাইছানে? বা ইয়াৰ ডেফিনেশ্যনটো আমি এনেকৈও ক'ব পাৰোঁ যে ই হৈছে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ। বুজি পাইছানে? অৰ্থাৎ প্ৰতিটো শব্দকে আমি পাৰ্টছ অফ স্পীচ বুলি ক'ব পাৰোঁ। গতিকে ইয়াৰ যিটো ইংলিছ ডেফিনেশ্যন আছে, ইংলিছ ডেফিনেশ্যনটো চোৱা যে এ ক্লাছ অফ ৱৰ্ডছ ডেট আৰ আইডেণ্টিফাইড একৰ্ডিং টু দ্য কাইণ্ডছ অফ আইডিয়া দে এক্সপ্ৰেছেছ এণ্ড দ্য ৱে দে ৱৰ্ক ইন চেণ্টেঞ্চেছ। এই কথাখিনিকে মই অসমীয়াতে ট্ৰেঞ্চলেট কৰি থোৱা আছে। বুজি পাইছে নহয়? এতিয়া মই কথাটো অসমীয়াত ধুনীয়াকৈ বুজাই দিলোঁ কথাটো, যে কি হৈছে, ই হৈছে এটা এই ক্লাছ অফ ৱৰ্ডছ, অৰ্থাৎ ই হৈছে শব্দৰ শ্ৰেণী, ডেট আৰ আইডেণ্টিফাইড একৰ্ডিং টু দ্য কাইণ্ডছ অফ আইডিয়া দে এক্সপ্ৰেছ এণ্ড দ্য ৱে দে ৱৰ্ক ইন চেণ্টেঞ্চ, যে সিহঁতে বাক্যত কেনেকৈ ব্যৱহাৰ হৈছে তাক ভিত্তি কৰি বা সিহঁতক বাক্যত প্ৰকাশ হোৱাক ভিত্তি কৰি অনুসৰি আমি তাক কি কৰোঁ? চিনাক্ত কৰোঁ। বুজি পাইছেনে? চমুকে ক'বলৈ গ'লে এটাই কথা, যে কি ইয়াত যে এইটো এটা গোটেইটো এটা বাক্য বুলি ধৰা, এই বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে কি বুলি কোৱা হয়? পাৰ্টছ অফ স্পীচ বুলি কোৱা হয়। ইজ ডেট ক্লিয়াৰ? অ'কে। তো নেক্সট আমি নেক্সট শ্লাইডলৈ আগবাঢ়িছোঁ, যে চোৱা যে পাৰ্টছ অফ স্পীচৰ ভাগ, টাইপছ অফ পাৰ্টছ অফ স্পীচ। বুজি পাইছেনে? ইয়াক আমি কেইভাগত ভাগ কৰিব পাৰোঁ? যে কোনো চেণ্টেঞ্চৰ ৱৰ্ডবোৰ তাৰ কামৰ বিভিন্নতা অনুসৰি, কাম যিহেতু প্ৰত্যেকৰে বেলেগ বেলেগ থাকে ন এই বাক্যটোৰ, গতিকে সিহঁতক আমি কেইভাগত প্ৰকাৰে আমি ভাগ কৰিব পাৰোঁ? 8 প্ৰকাৰে আমি ভাগ কৰিব পাৰোঁ। অৰ্থাৎ আমি যদি ক'ব পাৰোঁ ৱৰ্ডছ আৰ জেনেৰেলি ডিভাইডেড ইনটু 8 ক্লাছেছ অৰ পাৰ্টছ অফ স্পীচ একৰ্ডিং টু দ্য ৱৰ্ক দে ডু ইন চেণ্টেঞ্চ। ঠিক আছে। গতিকে চোৱা, আমি যেনে কি আমি কি আমি ভাগ কৰিব পাৰোঁ? 1 নম্বৰটো হৈছে নাউন, 2 নম্বৰত হৈছে প্ৰনাউন, 3 নম্বৰত হৈছে ভাৰ্ব, 4 নম্বৰত হৈছে এডভাৰ্ব, 5 নম্বৰত হৈছে এডজেক্টিভ, 6 নম্বৰত হৈছে প্ৰিপজিশ্যন, 7 নম্বৰত হৈছে কনজাংশ্যন এণ্ড 8 নম্বৰত লাষ্ট ইণ্টাৰজেকশ্যন। এতিয়া চোৱা, এই 8 প্ৰকাৰে আমি পাই গ'লোঁ যে পাৰ্টছ অফ স্পীচক আমি কেইপ্ৰকাৰে ভাগ কৰিব পাৰোঁ? 8 প্ৰকাৰত। নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যন। তোমালোকক এটা কথা কৈ থওঁ যে এখন বহি লোৱা, এখন কলম লোৱা, প্ৰথমে কথাখিনি বুজি লোৱা, তাৰপিছত ভিডিঅ'টো আকৌ লগাই পজ কৰিবা, পজ কৰি কি কৰিবা? গোটেইখিনি কথাখিনি লিখিব চেষ্টা কৰিবা। ঠিক আছে। গতিকে চোৱা, নেক্সট আমি আলোচনা কৰিছোঁ যে চোৱা নাউন কাক বোলে? যে চোৱা, নাউন যে যিয়ে কোনো ব্যক্তি, কি কৈছে? যে যিয়ে কোনো ব্যক্তি, বস্তু বা বিষয়ৰ নাম বুজায় তাকে নাম কি বুলি কোৱা হয়? নাউন বুলি কোৱা হয়। অসমীয়াত বিশেষ্য বুলি কোৱা হয়। অৰ্থাৎ আমি যদি অসমীয়াৰ মতে যদি ক'ব পাৰোঁ বা ইয়াৰো যদি আমি চিম্পলি ক'ব বিচাৰোঁ, তেন্তে আমি কি বুলি ক'ম? যে যিবোৰে নাম বুজায়, অৰ্থাৎ নাম বুজোৱা যিবোৰ পদ, অসমীয়াত কয় যে নাম বুজোৱা পদক আমি কি বুলি ক'ম? বিশেষ্য পদ বুলি কয়। অৰ্থাৎ নাউন হৈছে এনেকুৱা যি নাম বুজায়। ঠিক আছে। সি হয়তো কি হ'ব পাৰে? ব্যক্তি হ'ব পাৰে, বস্তুৰ হ'ব পাৰে, বা যিকোনো ধৰণৰ বিষয় হ'ব পাৰে। বুজি পাইছা নহয়? যে যিবোৰে নাম বুজায় তাকে আমি কি বুলি কওঁ? নাউন বুলি কওঁ। ঠিক আছে। তো ইয়াৰ হেৰিটো চোৱা যায়, কি কৈছে? এ নাউন ইজ এ ৱৰ্ড হুইচ নেমছ এনি পাৰ্চন অৰ থিং।
বুজি পাইছা তো তোমালোকে ডেফিনেশ্যনখিনি লিখি ল'বা এতিয়া চোৱা এক্সাম্পল কি কি হ'ব পাৰে যে এক্সাম্পল হৈছে যে মেন মানুহ ডগ বুক গোল্ড হাউচ ইণ্ডিয়া চিটি এইবোৰ প্ৰত্যেকটো একোটাই কি বুজাইছে নাম বুজাই আছে হয়তো যদি কিবা বস্তু বুজাইছে বা কিবা বা ব্যক্তিও বুজাই থাকিব পাৰে মেন মানে হৈছে ব্যক্তি ন কোনো এজন মানুহ ডগ কুকুৰ বুক কিবা এটা বস্তু কিতাপ এখনৰ কথা কৈছে গতিকে এইবোৰ কি হৈছে একোটা নাম গতিকে নাম বুজা পদক আমি কি বুলি কওঁ বিশেষ্য পদ বুলি কওঁ আৰু ইংৰাজীত কি বুলি কওঁ নাউন বুলি কওঁ ঠিক আছে তো নেক্সটলৈ চোৱা এক্সাম্পল যদি ইয়াক যদি আমি অথনিটো কি পাইছিলোঁ এটা ৱৰ্ড হিচাপে পাইছিলোঁ ন ৱৰ্ড হিচাপে পাইছিলোঁ যে মেন ডগ বুক গোল্ড হাউচ এটচেট্ৰা কিন্তু আমি বাক্যত ইয়াক কেনেকৈ পাম চোৱা যে দিছ ইজ মাই ডগ এইটো মোৰ কুকুৰ বুজি পাইছেনে ইয়াত ডগটো হৈছে কি নাউন হি লিভছ ইন মাই হাউচ সি মোৰ ঘৰত থাকে বুজি পাইছেনে উই লিভ ইন ইণ্ডিয়া আমি ক'ত বাস কৰোঁ ভাৰতত বাস কৰোঁ বা ইণ্ডিয়াত বাস কৰোঁ দ্য বুক ইজ অন দ্য টেবুল যে কিতাপখন ক'ত আছে টেবুলৰ ওপৰত আছে অথনি মই যিখিনি শব্দত দি দিছিলোঁ সেই একেটা শব্দখিনিয়ে মই আনি পেলাই চেণ্টেঞ্চত মই তোমালোকক ভৰাই দিছোঁ যাতে চেণ্টেঞ্চত ই কেনেকৈ থাকে আৰু আমি ইয়াক কেনেকৈ আইডেণ্টিফাই কৰিব পাৰোঁ আমি গম পাম অৰ্থাৎ ইয়াত প্ৰত্যেকটোৱে কি বুজাইছে ইয়াত নাম বুজাইছে গতিকে ই হৈছে নাউন ঠিক আছে এতিয়া চোৱা নেক্সটলৈ আমি আগবাঢ়োঁ যে নেক্সট হৈছে কি হৈছে প্ৰনাউন ঠিক আছে তো প্ৰনাউন হৈছে কি নাউনৰ সলনি যি ৱৰ্ড বহে তাকে প্ৰনাউন বুলি কোৱা হয় বুজি পাইছানে যে এই প্ৰনাউন ইজ এ ৱৰ্ড ইউজ ফৰ এ নাউন যে নাউনৰ সলনি যিটো ব্যৱহাৰ হৈছে বুজি পাইছানে তাকে আমি কি বুলি কওঁ প্ৰনাউন বুলি কওঁ এতিয়া চোৱা ইয়াত কেনেকুৱা হ'ব পাৰে যে আই মি হি চি হাৰ চেল্ফ ইউ ইট ডেট দে এটচেট্ৰা অৰ্থাৎ চোৱা আই মানে কি এটা মই এজন মানুহৰ নাম ধৰা মোৰ এটা নাম আছে আৰু সেই মোৰ নামটো সলনি মই কি বুলি ব্যৱহাৰ কৰিব পাৰোঁ আই বুলি ব্যৱহাৰ কৰিব পাৰোঁ বা মি বুলি ক'ব পাৰোঁ হি বুলি ক'ব পাৰোঁ এতিয়া পিছৰ মই যিটো বাক্য আছে মই তেতিয়া মই দেখাই দিছোঁ চোৱা যে ইয়াত কি আছে মই বাক্যটোত বুজাই দিছোঁ যে ৰীতা ইজ এ ইণ্ডিয়ান ৰীতা এজনী ভাৰতীয় চি ইজ বিউটিফুল তাই কি হৈছে ধুনীয়া এতিয়া ইয়াত চি মানে কোন ৰীতা নহয় জানো গতিকে আমি ইয়াক কি কৰিছোঁ যে এইটো হৈছে কি ৰীতা এটা নাম বুজাইছে মানুহৰ নাম বুজাইছে ই হৈছে নাউন কিন্তু ৰীতা হৈছে ভাৰতীয় বুলি লিখি থোৱা আছে এইটো চৰি ইয়াত এইখিনি অকণমান কাটা গৈছে ইজটো যে কি হৈছে ৰীতা ইজ ইণ্ডিয়ান যে ৰীতা হৈছে ভাৰতীয় চি ইজ বিউটিফুল এতিয়া এই চি মানে কোন ৰীতাৰ কথা কোৱা নাই জানো গতিকে আমি ৰীতাৰ সলনি আমি কি লিখি দিলোঁ চি লিখি দিলোঁ গতিকে সেই প্ৰনাউনটো কোনটো যে আমি ৰীতা হৈছে নাউন গতিকে নাউনৰ সলনি আমি কি বহাই দিলোঁ যিটো ব্যৱহাৰ কৰিছোঁ তাকে আমি কি বুলি কওঁ প্ৰনাউন বুলি কওঁ তেনেকৈ এইবোৰ বাকী যিবোৰ ৱৰ্ড আছে সেইবোৰ আমি তেনেকৈ নাউনৰ সলনি আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে সেইবাবে ইয়াক আমি কি বুলি কওঁ প্ৰনাউন বুলি কওঁ বুজি পাইছা নহয় গতিকে আমি নেক্সট স্লাইডলৈ আগবাঢ়িছোঁ চোৱা যে ভাৰ্বনো কাক বোলে চোৱা যে যি ৱৰ্ডৰ দ্বাৰা কোনো ব্যক্তি বা বস্তুৰ কোনো কাম কৰা অথবা হোৱা বুজায় তাকে ভাৰ্ব বুলি কোৱা হয় বুজি পাইছেনে কি বুলি ক'লোঁ যে যি ৱৰ্ডৰ দ্বাৰা কোনো ব্যক্তি বা বস্তুৰ কোনো কাম কৰা অথবা হোৱা বুজোৱা হয় অৰ্থাৎ বাক্যত যিয়ে কাম এটা কৰা হোৱা বুজায় সেই হোৱা বুজাই আছে তাকে কি বুলি কয় ভাৰ্ব বুলি কয় গতিকে চোৱা ইয়াক কি বুলি কোৱা হয় যে এ ভাৰ্ব ইজ এ ৱৰ্ড কি বুলি কৈছে এ ভাৰ্ব ইজ এ ৱৰ্ড হুইচ ষ্টেটছ ছামথিং এবাউট এ পাৰ্চন অৰ থিং বুজি পালা একে কথাখিনিয়ে মই অসমীয়াত লিখি থৈছোঁ অসমীয়াত বুজাই দিছোঁ আৰু ইংলিছ মিডিয়ামৰ যদি কোনোবাই চাই আছা তেন্তে তোমালোকেও বুজিব পাৰিবা নিশ্চয়কৈ ঠিক আছে তো নেক্সট চোৱা যে ভাৰ্ব ইয়াত চোৱা হি ৱাক্স সি কি হৈছে খোজকাঢ়ে হয় নহয় এতিয়া মই যদি সি কি কৰি আছে খোজকাঢ়ি আছে মানে ই কামটো কৰা বুজাই আছে ন কিবা এটা আই গ' মই যাওঁ কি কৈছে যোৱা বুজাইছে যি কোনো এটা কাম কৰা হোৱা যিয়ে বুজাইছে মুঠতে কামটো কৰা হোৱা বুজাইছে সি ভাৰ্ব হি এট সি কি কৈছিলে খাইছিলে বুজি পাইছেনে গতিকে কামটো কৰা বা হোৱা বুজাইছেনে নাই সি খাইছিলে যিটো কিবা যিকোনো ধৰণৰ কাম সি খোজে কাঢ়ক হোৱা বা সি যোৱাই বুজাওক বা সি খোৱাই বুজাওক যিকোনো কামেই হওক যদি সি তেনেকুৱা এটা কাম কৰা বা হোৱা বুজায় তেন্তে তাক আমি কি বুলি কওঁ ভাৰ্ব বুলি কওঁ ঠিক আছে তো নেক্সটলৈ চোৱা এডজেক্টিভ এতিয়া এডজেক্টিভনো কি চোৱা যে নাউন বা প্ৰনাউনৰ যে আমি যিটো নাউন বা প্ৰনাউন পাইছিলোঁ ন প্ৰথমে যে নাউন বা প্ৰনাউনৰ যদি দুখ গুণ সংখ্যা পৰিমাণ আকৃতি আদি প্ৰকাশ কৰে তাকে এডজেক্টিভ বুলি কোৱা হয় বুজি পাইছেনে যি দুখ গুণ সংখ্যা পৰিমাণ আদি প্ৰকাশ কৰে আকৃতি আদি প্ৰকাশ কৰে তাকে আমি কি বুলি কওঁ এডজেক্টিভ বুলি কওঁ বুজি পাইছা নহয় এতিয়া চোৱা যে এন এডজেক্টিভ ইজ এ ৱৰ্ড হুইচ এডছ ছামথিং টু দ্য মিনিং অফ নাউন অৰ প্ৰনাউন এতিয়া চোৱা মই ইয়াত তোমালোকক বুজাই দিছোঁ যে চোৱা
ইয়াত কি কৈছে যে এ গুড বয়, এজন ল'ৰা, এ গুড বয়, এজন ভাল ল'ৰা। সেই ল'ৰাজন কি তাৰ গুণ বুজাইছে ন, এ গুড বয়। বুজি পাইছানে? এই ডাৰ্ক ৰুম, ৰুমটো কি আন্ধাৰ। এই ৰুম বুলি কোৱাৰ লগে এটা ৰুম, কিন্তু ৰুমটো কেনেকুৱা আন্ধাৰ, তাৰ এটা কি বুজাইছে অৱস্থা বুজাই আছে ৰুমটো কেনেকুৱা। বুজি পাইছানে? আই লাইক বিগ ডগছ, মই কেনেকুৱা ধৰণৰ কুকুৰ ভাল পাওঁ, ডাঙৰ কুকুৰ ভাল পাওঁ। বুজি পাইছানে নাই? কুকুৰটো কেনেকুৱা হ'ব লাগিব, ডাঙৰ, তাৰ আকৃতিটোৰ কথা কৈছে। গতিকে আমি যদি সেই কাৰ বুজাইছে, এই ডগছ মানে কি, এইটো এটা কি হয়, নাউন হয় ন, এইবিলাক কি। গতিকে এই নাউন বা প্ৰনাউনৰ কি বুজাইছে, দুখ গুণ যদি বুজাই থাকে দেন দুখ গুণ সংখ্যা পৰিমাণ যিয়ে প্ৰকাশ নকৰক কিয় তাকে আমি কি বুলি কওঁ, এডজেক্টিভ বুলি কওঁ। বুজি পাইছা নহয়? তো নেক্সট স্লাইডলৈ আমি আগবাঢ়িছোঁ। চোৱা যে নেক্সট কি আছে, এডভাৰ্ব। যে যি ৱৰ্ডে ভাৰ্ব, এডজেক্টিভ আদি অৰ্থক সীমাবদ্ধ কৰে তাকে এডভাৰ্ব বুলি কোৱা হয়। ডেফিনেশ্যনটোতকৈ মই তোমালোকৰ এক্সাম্পলটোত মই বুজাই দিব চেষ্টা কৰিছোঁ। চোৱা যে কি কৈছে, যে হি ৱাকছ ফাষ্ট, সি এক ছেকেণ্ড দেই, যে কি কৈছে যে হি ৱাকছ ফাষ্ট, সি বৰ খৰকৈ খোজকাঢ়ে বুলি কয়। সি খৰকৈ খোজকাঢ়ে, সি খোজকাঢ়ে, ঠিকে আছে, কিন্তু সি যিটো ভাৰ্বটো আছে, ভাৰ্বটোক কি কৈছে, সীমাবদ্ধ কৰিছে। কেনেকৈ কৰিছে, যে সি খৰকৈ খোজকাঢ়িছে, ফাষ্ট খোজকাঢ়িছে। হি ইজ ভেৰি ক্লেভাৰ, সি বিৰাট চতুৰ হৈছে। সি চতুৰ, কিন্তু অলপ বেছি চতুৰ, মানে ভেৰি ক্লেভাৰ, বেছিকৈ চতুৰ মানে। বুজি পাইছেনে? তো কি কৈছে, তাক সীমাবদ্ধ কৰিছে, তাক এটা মানে পজিশ্যন এটা দিছে। মাই ডগ ইট কুইকলি, মোৰ ডগে কি কৈছে, খায়, কিন্তু কেনেকৈ খায়, বহুত সোনকালে খায়, মানে বহুত সোনকালে খাব পাৰে। বুজি পাইছেনে? যে এই খোৱা কামটো যিটো ভাৰ্বটো আছে ন, ভাৰ্বটো কি কৰিছে, সীমাবদ্ধ কৰিছে। বুজি পাইছেনে? ভাৰ্বটো কি কৈছে, সীমাবদ্ধ কৰিছে। কুইকলি, যে সোনকালে খায়, কিন্তু কেনেকৈ খায়, সোনকালে খায়। বুজি পাইছেনে? গতিকে ই হৈছে এডভাৰ্ব। বুজি পাইছেনে? তো নেক্সটটোলৈ আমি যাওঁ, যে কি আছে, নেক্সটটো আছে প্ৰেপজিশ্যন। বুজি পাইছেনে? তো প্ৰেপজিশ্যন হৈছে কি, চোৱা যে যি ৱৰ্ড কোনো নাউন বা প্ৰনাউনৰ পূৰ্বে বহি চেণ্টেন্সৰ আন কোনো ৱৰ্ডৰ লগত এই নাউন বা প্ৰনাউনৰ সম্পৰ্ক বুজাই দিয়ে তাকে প্ৰিপজিশ্যন বুলি কোৱা হয়। এতিয়া চোৱা তোমালোকে কি বুলি, পজিশ্যন মানে স্থান, যে কোনো এটা স্থানৰ আগত বহিছে। যে চোৱা যে যি ৱৰ্ড কোনো নাউন বা প্ৰনাউনৰ পূৰ্বে বহি, সেইকাৰণে প্ৰি বুলি আগলৈ হৈছে, প্ৰিপজিশ্যন, যে পূৰ্বে বহি, সেই প্ৰিপজিশ্যন হৈছে। যে চেণ্টেন্সৰ আন কোনো ৱৰ্ডৰ লগত এই নাউন বা প্ৰনাউনৰ সম্পৰ্ক বুজাই দিয়ে তাকে প্ৰিপজিশ্যন বুলি কয়। এতিয়া চোৱা মই তোমালোকক যেতিয়া ডেফিনেশ্যনটো কৈ দিছোঁ, চোৱা ইংলিছৰ ডেফিনেশ্যনটো মনত ৰাখি লোৱা, যে এই প্ৰিপজিশ্যন ইজ এ ৱৰ্ড প্লেচড বিফ'ৰ এ নাউন অৰ এ প্ৰনাউন টু শ্ব' ইটছ ৰিলেশ্যন টু ছাম আদাৰ ৱৰ্ড ইন দ্য চেণ্টেন্স। এতিয়া চোৱা মই তোমাক কৈ দিছোঁ, যে চোৱা দ্য বুক ইজ অন দ্য টেবুল, ঠিক আছে, এইটো এটা নাউন হৈছে, টেবুলটো এটা হৈছে কি, নাউন হৈছে। এতিয়া এই টেবুলটোৰ লগত ইয়াৰ এটা সম্পৰ্ক বুজাই দিছে। এনেই দ্য বুক আৰু টেবুলখনৰ মাজত কিবা সম্পৰ্ক আছে জানো? নাই। কিন্তু যদি অন বুলি কৈ দিলে মানে কি, টেবুলখনৰ ওপৰত কিতাপখন আছে, ই এটা সম্পৰ্ক বুজাই দিলে নে নাই? গতিকে তাকে কি বুলি কোৱা হয়, প্ৰিপজিশ্যন বুলি কোৱা হয়। আৰু ই কিহৰ আগত আহিছে, নাউনৰ আগত বহিছে, দেখিছানে? নাউন বা প্ৰনাউনৰ আগত বহিব। হি কেম টু মি, সি মোৰ ওচৰলৈ আহিছিলে। এতিয়া মিটো হৈছে কি, প্ৰনাউন, হয় নে নহয়? গতিকে তাৰ আগত হি কেম, সি মোৰ ওচৰলৈ আহিছিলে, সি আহিছিল, হি কেম, সি আহিছিল কাৰ ওচৰলৈ, মোৰ ওচৰলৈ। টুটো লগাই দিলে, টুটো লগাই পেলাই এই প্ৰনাউনটোৰ সৈতে কি কৰিলে, সম্পৰ্ক বুজাই দিলে। বুজি পাইছা? তো নেক্সট চোৱা কি কৈছে, যে উই ৱেণ্ট টু স্কুল অন মনডে। ইয়াত দুটা আছে, চোৱা স্কুল নাম বুজাইছে, মনডে বাৰ বুজাইছে। গতিকে ইয়াত কি কেনেধৰণৰ আছে, দুটাকে প্ৰিপজিশ্যন আছে। বুজি পাইছা নহয়? দুটাকে প্ৰিপজিশ্যন থাকিব পাৰে। গতিকে বুজি পাইছা নিশ্চয়? তো নেক্সটটোলৈ আকৌ আমি আগবাঢ়িছোঁ। চোৱা প্ৰিপজিশ্যন, তাৰপিছত আহিছে নেক্সট হৈছে কনজাংশ্যন। কনজাংশ্যননো কাক বোলে, চোৱা যে যিবোৰ ৱৰ্ডে দুই বা ততোধিক ৱৰ্ড, ফ্ৰেজ বা চেণ্টেন্স যুক্ত কৰে তাক কনজাংশ্যন বুলি কোৱা হয়। আৰু এই কথাটো যেতিয়া মই তোমালোকৰ ডেফিনেশ্যনটো দি দিম একদম আটাইতকৈ বুজি পাবা। যে ধৰা দুটা আছে, দুটা বাক্য আছে, বাক্য দুইটাক যদি একেলগ কৰি দিয়ে, যিটো একেলগ কৰে সেইটো হৈছে কনজাংশ্যন। বুজি পাইছানে? তো ইংলিছৰ যিটো ডেফিনেশ্যন আছে তাক চাওঁ, যে এ কনজাংশ্যন ইজ এ ৱৰ্ড হুইচ জইনছ ৱৰ্ডছ অৰ ফ্ৰেজেছ অৰ চেণ্টেন্সেছ। তো চোৱা যে কি হয়, যে কেনেকুৱা ধৰণৰ হ'ব পাৰে, বাট, এণ্ড, য়েট, অৰ, বিকজ, নৰ, অলদো, চিন্স এটচেট্ৰা, এইবিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে। আৰু এই কথাখিনিকে আমি কেনেকৈ আমি বাক্যত ব্যৱহাৰ কৰিম চাবাচোন, মই এতিয়া বুজাই দিছোঁ। যেতিয়া হেৰিত পাবা, কি লিখিলে, যে চোৱা চি বট এ চাৰ্ট এণ্ড এ বুক, তাই এটা কি কিনিছিলে, চাৰ্ট এটা কিনিছিলে। আৰু আমি যদি আকৌ যদি ক'ব যাওঁ, যে চি বট এ বুক,
তাই এখন কিতাপ কিনিছিলে তাই এটা চাৰ্ট কিনিছিলে আৰু তাই এখন কিতাপ কিনিছিলে এই দুইটা কথা যদি আমি যদি একেলগ কৰি দিওঁ কি হ'ব এনটো লগাই দিলে হ'ল যে তাই এটা চাৰ্ট আৰু এখন কিতাপ কিনিছিলে দুইটা বাক্য একেলগ কৰিলে নাই গতিকে সেই বাক্য দুটা যিহেতু আমি একেলগ কৰিছোঁ গতিকে তাক আমি কি বুলি কোৱা হয় কনজাংচন বুলি কোৱা হয় বুজি পাইছানে সেইকাৰণে আগত লিখি থৈছোঁ যে যিবোৰ ৱৰ্ডে দুই বা ততোধিক ৱৰ্ড বা ফ্ৰেজ বা চেণ্টেন্সক যুক্ত কৰে লগাই দিয়ে তাকে কি বুলি কোৱা হয় কনজাংচন বুলি কোৱা হয় এতিয়া বুজি পালা নিশ্চয় ডেফিনেশ্যনটোৰ পৰা যেতিয়া গৈছিলোঁ তো নেক্সট যিটো ডেফিনেশ্যন এক্সাম্পল আছে চোৱা যে ইউ কেন ৰাইট ইয়ৰ পেপাৰ উইথ এ পেন অৰ এ পেঞ্চিল যে তোমাৰ যিখন পেপাৰ আছে তুমি পেপাৰখন হয়তো তুমি কিহেৰে লিখিব পাৰা পেনেৰেও লিখিব পাৰা বা পেঞ্চিলৰ দ্বাৰাও লিখিব পাৰা ইয়াত দুটা বাক্য আছিলে পেনেৰে লিখিব পাৰা বা তোমাৰ পেপাৰখন তুমি পেঞ্চিলে লিখিব পাৰা এই দুইটা কথা একেলগ কৰি দিলে যে পেনে বা পেঞ্চিলে দুইটাই লিখিব পাৰা তো নেক্সট চোৱা যে আই চেণ্ট হিম এ লেটাৰ মই তালৈ এখন কি পঠাইছিলোঁ এখন চিঠি পঠাইছিলোঁ বাট হি ডিড নট ৰেছপণ্ড সি কোনো ধৰণৰ গুৰুত্ব নিদিলে বুজি পাইছানে সি গুৰুত্ব নাই দিয়া এটা কি হৈছে এটা চেণ্টেন্স এটা আছে আই চেণ্ট হিম এ লেটাৰ মই তালৈ এখন চিঠি পঠাইছিলোঁ কিন্তু এই দুইটা চেণ্টেন্সক কোনে এটা সম্পৰ্ক লগাই দিলে এই বাটটোৱে যে কি যেতিয়া বাটটো লগাই দিলে ইয়াৰ মিনিংটো কেনেকুৱা হ'ল যে মই তালৈ এখন চিঠি পঠাইছিলোঁ আৰু সি কোনো ধৰণৰ গুৰুত্ব নিদিলে যে দুটা বাক্য আছে দুইটা বাক্যক একেলগ কৰি দিলে বুজি পাইছানে তো নেক্সট চোৱা কি ক'লে যে চি লাফড তাই হাঁহিছিলে এণ্ড এণ্টাৰ্ড ইনটু দ্য ৰুম তাই হাঁহিছিল আৰু মোৰ ৰুমলৈ কি হ'ল সোমাই গ'ল যে চি লাফড এটা বাক্য আৰু এণ্টাৰ্ড ইনটু দ্য ৰুম আৰু এটা বেলেগ এটা বাক্য গতিকে ইহঁত দুটা কি কৰিছে এনটো দি লগাই পেলাই বাক্যটোৰ মিনিং কৰি দিছে মানে সম্পৰ্ক এটা মানে কৰি দিছে দুইটা বাক্যৰ ঠিক আছে তো নেক্সট চোৱা ইণ্টাৰজেকশ্যন এতিয়া ইণ্টাৰজেকশ্যন হৈছে কি যি ৱৰ্ডৰ দ্বাৰা মনৰ আকস্মিক উৎসাহ বা ভাৱ প্ৰকাশ কৰে তাকে কি বুলি কোৱা হয় ইণ্টাৰজেকশ্যন বুলি কোৱা হয় এতিয়া চোৱা ইয়াৰ যিটো ইংলিছটোৰ যিটো ডেফিনেশ্যন আছে যে এন ইণ্টাৰজেকশ্যন ইজ এ ৱৰ্ড হুইচ এক্সপ্ৰেছ ছাম ছাডেন ফিলিং অৰ ইম'শ্যন যে যিটো মনৰ আকস্মিক উৎসাহ বা ভাৱ প্ৰকাশ কৰে তাকে কি বুলি কোৱা হয় ইণ্টাৰজেকশ্যন বুলি কোৱা হয় এতিয়া চোৱা ডেফিনেশ্যনটো চোৱা কি বুলি কৈছে যে ডেটছ ফিল ৱাণ্ডাৰফুল এইটো বা বিৰাট ধুনীয়া লাগিছে মানে এইটো অনুভৱটো বিৰাট ধুনীয়া সেইটো কথা কৈছে মনৰ এটা আকস্মিক উৎসাহ মনৰ ভাৱটো ইয়াৰ এই বাক্যটোৰ জৰিয়তে প্ৰকাশ কৰিছে বুজি পাইছেনে নেক্সট যে কংগ্ৰেটছ ইউ ফাইনেলি গট ইয়ৰ মাষ্টাৰ ডিগ্ৰী যে তুমি তাক কংগ্ৰেছ দিছে যে কি বুলি কৈছে যে তেওঁ ফাইনেলি তেওঁ মানে ফাইনেলি কি পালে মাষ্টাৰ ডিগ্ৰীটো তেওঁ লাভ কৰিলে কংগ্ৰেছ দিছে যিটো ভাৱ প্ৰকাশ কৰিছে ন তেওঁ আকস্মিক যিটো ভাৱ বুজি পাইছে নহয় গতিকে এইখিনিয়ে হৈছিলে কি হৈছিলে পাৰ্টছ অফ স্পীচ আজিৰ যিটো টপিক আছিলে পাৰ্টছ অফ স্পীচ ইমানতে সমাপ্ত হ'ল আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু মই মোৰ নিজৰ এফৰ্টছ গোটেইখিনি দি দিছোঁ যাতে তোমালোকে ভালদৰে বুজিব পাৰা যদি তোমালোকে ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবা যদি কিবা অসুবিধা থাকে বা জনাবলগীয়া কিবা মন্তব্য থাকে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱী সকলোৰে লগতে শ্বেয়াৰ কৰিবা ভিডিঅ'টো গতিকে আজিলৈ ধন্যবাদ